নমস্কাৰ বন্ধুসকল, অৰ্ণৱ ফিগাৰীলৈ মই ভিডিঅ' চুটিয়াই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ অন্য এটা বিষয়ক লৈ। আজি বিষয়টো হৈছে যে আমি মাংসৰ কাৰণে পোহা গাহৰিত বেছি লাভ হয় নে পোৱালি জগাবৰ কাৰণে পোহা গাহৰিত বেছি লাভ হয়। সেই বিষয়ে বহুতৰ মনত এটা কনফিউজ আছে, বহুতৰ এটা ডাউট আছে যে আমি কোনখন ফাৰ্ম কৰিলে আমাৰ বেছি লাভ হ'ব। গতিকে মই ডাউটটো ক্লিয়াৰ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আপোনালোকে শেষলৈকে চাব, গোটেইখিনি কথা আপোনালোকে গম পাব। আমি ইয়াত খৰচৰ হিচাপটো কমপ্লিট কমাৰ্চিয়েল ড্ৰাই ফিডৰ ওপৰত হিচাপটো কৰিছোঁ। যদিহে আপোনালোকে ঘৰতে প্ৰস্তুত কৰিব পাৰে দানাটো, তেতিয়াহ'লে ইয়াৰ খৰচ বহুগুণে কমিব। গতিকে আপোনালোকে চেষ্টা কৰিব যিমান পাৰে দানাৰ খৰচ কমাবলৈ, কাৰণ দানা খৰচ কমালেহে আমাৰ লাভ যথেষ্ট হ'ব। প্ৰথম কথা হ'ল যে গাহৰি ফাৰ্ম আমি কৰিলে লাভ হ'বই, তাত কোনো কথা নাই। যদিহে কোনো মহামাৰী নাহে, যদি কেতিয়াবা কিছুমান প্ৰাকৃতিক মহামাৰী যেতিয়া আহে, যেনেকৈ কৰোণা নিচিনাকৈ আহিলে গাহৰি ঠিক তেনেদৰে হয় সোৱাইন ফিভাৰ, আফ্ৰিকান সোৱাইন ফিভাৰ। কেতিয়াবা কি হয়, আমি ভেকচিন দিলেও আমি কেতিয়াবা বচাব নোৱাৰোঁ, তেতিয়া আমাৰ কিছু ক্ষতি হোৱাৰ চান্স থাকে। অৱশ্যে আজিকালি বহুতো ইঞ্চুৰেঞ্চ কোম্পেনীয়ে গাহৰি ফাৰ্মৰ ওপৰত ইঞ্চুৰেঞ্চ কৰে। গতিকে আমি ইঞ্চুৰেঞ্চ যদি আমি কৰি ৰাখোঁ ফাৰ্মখনৰ, তেতিয়াহ'লে আমি এই ক্ষতি বহু পৰিমাণে কমাব পাৰোঁ। আপোনালোকে হয়তো বহুতেই জানে এই কথাবিলাক, গতিকে মই দোহৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া আহোঁ মূল কথালৈ, যে ফেটেনিং পাৰপজত গাহৰি পুহিলে আমাৰ কিমান খৰচ হয় আৰু কিমান লাভ হয়। এতিয়া মই উদাহৰণ হিচাপে এটা গাহৰিক ল'ম। ফেটেনিং পাৰপজ অৰ্থাৎ মাংসৰ কাৰণে পোহা গাহৰিত কিমান টকা খৰচ পৰে। মাংসৰ কাৰণে পোহা গাহৰিটো আমি মেচিয়ৰ হিচাপে ধৰোঁ যেতিয়া তাৰ ওজন বডি ৱেইট 1 কুইণ্টেল বা তাতকৈ ওপৰত হয়, তেতিয়া আমি বিক্ৰী কৰোঁ। আৰু এই 1 কুইণ্টেল হ'বলৈ হ'লে আমাৰ ভাল জাতৰ গাহৰিবিলাক, হেমচাৰে হওক বা য়ৰ্কশ্বাৰে হওক, 6 মাহৰ পৰা 7 মাহমান সময় লাগে। আৰু ইয়াত কিমান পৰিমাণৰ খৰচ হ'ব পাৰে তাৰ বিৱৰণটো মই আপোনালোকক দিব বিচাৰিছোঁ। এতিয়া চাওক, গাহৰি এটা আনোতে আমাৰ পোৱালিটো প্ৰথম কিনিব লাগিব। গাহৰি ফাৰ্মখন আমি আৰম্ভ কৰিবলৈ হ'লে, যিহেতু আমি ফেটেনিং পাৰপজত ফাৰ্ম কৰিম, গতিকে আমি প্ৰথমতে পিগলেট যিটো পোৱালি হয়, পোৱালি কিনিব লাগিব বেলেগৰ পৰা। যদি আমি পোৱালি কিনি আনো, বৰ্তমান বজাৰ মূল্য এটা গাহৰি পোৱালি 6,000 টকা। কোনোবাই বেছি লয়, কিন্তু এভাৰেজ 6,000 টকাত আপুনি পাই যাব। হেমশ্বেয়াৰ হওক বা য়ৰ্কশ্বায়াৰ হওক, এই দুটা ভাল জাত, যথেষ্ট ভাল। আমি নিজে কৰিছোঁ, বহুত ভাল ফলাফল পাইছোঁ ইয়াত। আপুনি 6,000 টকাত পোৱালিটো আনিলে আৰু ইয়াক ডাঙৰ হ'বলৈ সময় লাগিব 6 পৰা 7 মাহ সময় লাগিব, ঠিক আছে। আৰু 6-7 মাহত তাৰ ওজন হ'ব 1 কুইণ্টেলৰ পৰা 1 কুইণ্টেল 20 কেজি। আৰু যদিহে আপুনি সম্পূৰ্ণ কমাৰ্চিয়েল ড্ৰাই ফিড খুৱায়, তেতিয়াহ'লে কিন্তু ভাল কোম্পেনীৰ হ'ব লাগিব। কমাৰ্চিয়েল ড্ৰাই ফিড আজিকালি বহুত বেলেগ কোম্পেনীয়ে বিক্ৰী কৰে, সকলোবিলাক ভাল নহয়। গোটেইখিনি আপুনি চালি চাই আনিব। আৰু বেলেগ ফাৰ্মৰ যদি চিনাকি থাকে, তেওঁলোকক সুধি ল'ব তেওঁলোকে কোনটো খুৱাই আছে আৰু কোনটোত ভাল ফলাফল পাইছে, ঠিক আছে। আৰু যদিহে আমি কমাৰ্চিয়েল ড্ৰাই ফিড খুৱাই 3টা কোৱালিটিৰ, এটা হ'ল ষ্টাৰ্টাৰ, গ্ৰোৱাৰ আৰু হ'ল ফিনিচাৰ, এই 3টা আমি খুৱাব লাগিব। তেতিয়াহে আমি তাৰ ভাল ৰিজাল্টটো পাম সময়ে। যদিহে আপুনি কমাৰ্চিয়েল ড্ৰাই ফিড খুৱায়, তেতিয়াহ'লে 6 মাহত আপুনি বেলেগৰ পৰা অনাৰ পাছত 6 মাহত তেওঁৰ তাত 1.5 মাহমান হৈ আহিব, আপুনি 6 মাহ পুহিব, তেতিয়া আপোনাৰ গাহৰিটোৰ ওজন 1 কুইণ্টেলৰ পৰা 1 কুইণ্টেল 20 কেজি, প্ৰায় 1 কুইণ্টেল প্লাছতে থাকে। আমি ইয়াৰ ৰিজাল্টটো আমি যেতিয়া নিজে পুহিছোঁ, তেতিয়া আমি প্ৰায় আপোনাৰ 6-7 মাহত, জন্মৰ পৰা 7 মাহমানতে আমি 1 কুইণ্টেল 30 কেজিলৈকে আমি ওজন পাইছোঁ, অকল ড্ৰাই ফিড খুৱাই পিনে। গতিকে এইটো এটা ভাল ৰিজাল্ট। আৰু আপুনি ইয়াত টোটেল ড্ৰাই ফিড আপোনাৰ খৰচ হ'ব 2 কুইণ্টেল 80 কেজি। কোনোবাই কেতিয়াবা 2 কুইণ্টেল 85 কেজিও খুৱায়। আৰু 2 কুইণ্টেল 80 এভাৰেজ আপুনি যদি ধৰে 2 কুইণ্টেল 80 ভিতৰত আহি যাব। আৰু 2 কুইণ্টেল 80 কেজিৰ বৰ্তমান বজাৰ ৰেট হ'ব পাৰে প্ৰায় 8,500 টকা। গতিকে এইখিনি আপোনাৰ দানাৰ খৰচ আৰু তাৰ কিছু মেডিচিন বা আনুষংগিক কিছুমান খৰচ ধৰি থওক আপুনি গাহৰিটো ডাঙৰ হোৱালৈকে 500 টকা, কাৰণ কেতিয়াবা পেলু দৰৱ খুৱাব লাগে। যদিও য'ৰ পৰা আপুনি পোৱালি আনিব তাত খুৱাই পঠিয়ায়, কিন্তু কেতিয়াবা আমি খুৱাব লগা হয় লিভাৰৰ পেলুৰ দৰৱ, আৰু তেতিয়া আপুনি কিছু খৰচ হয়। গতিকে এই গোটেইখিনি খৰচ মিলাই পেলাই আপোনাৰ 9,000 মান টকা খৰচ পৰি যায় এটা গাহৰিত, যদিহে কমপ্লিট ড্ৰাই ফিড খুৱায়। আৰু ড্ৰাই ফিড খোৱালে মানুহজনৰ, যিজন পালকজনৰ বিশেষ কষ্ট একো নহয়, মাত্ৰ দানাটো দিবগৈ লাগে। আৰু ৰেডিমেডেই থাকেতো গোটেই দানাটো, আপোনালোকে জানেই কথাখিনি, তথাপি মই কৈছোঁ। যদি আপুনি ড্ৰাই ফিডৰ ওপৰত কৰে, তেতিয়াহ'লে আপোনাৰ 9,000 মান টকা টোটেল খৰচ পৰি যায়
গাহৰিটো প্ৰতিপালনৰ নামত। আৰু আপুনি পোৱালিটোৰ দাম পৰি গ'ল 6,000 টকা। গতিকে আপোনাৰ মুঠ খৰচ হ'ব এটা গাহৰিত 15,000 টকা। ঠিক আছে। আৰু সেই গাহৰিটো যদি আমি বিক্ৰী কৰোঁ তেতিয়াহ'লে আমি 22,000 পৰা 25,000 টকা আপুনি পাব। আৰু এভাৰেজ আমি যদি হিচাপ কৰোঁ 24,000 টকা পাই যায়, 23-24,000 টকা আহে যদি সিমানটো ওজনতে আপুনি বিক্ৰী কৰে। তেতিয়াহ'লে আপোনাৰ লাভ কিমান হ'ব আপুনি তাতে হিচাপটো উলিয়াই ল'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে